নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম অসম টেটৰ নতুন আপডেটৰ ওপৰত। গতিকে ভিডিঅ'টি শেষলৈ চাই থাকিব আৰু লগতে ভিডিঅ'টি লাইক কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া অনুৰোধ কৰিছো সাবস্ক্ৰাইব কৰি নোটিফিকেশন বেলটো বজাই দিব। আপোনালোকে হয়তো বহুতো বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়াত শুনিবলৈ পাইছে য'ত অসম টেটৰ বিষয়ে কোৱা হৈছে। য'ত কোৱা হৈছে ফেব্ৰুৱাৰী মাহত অসম টেটৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব, মাৰ্চত দিয়া হ'ব এডমিট কাৰ্ড, লগতে এপ্ৰিল মাহত আপোনালোকৰ অসম টেটৰ পৰীক্ষা হ'ব। ইয়াৰ উপৰিও কি এলিজিবিলিটি লাগে আৰু কিমান বয়স মানুহে দিব পাৰিব গোটেইখিনি দিয়া হৈছে। কিন্তু আপোনালোকে সঁচাকৈ ভাবিছেনে 2019 চনত অসম টেট অনুষ্ঠিত হ'বনে নাই? গতিকে ইয়াৰ ভেৰিফাই কৰিবলৈ আমি এতিয়া অসম চৰকাৰৰ যিটো অফিচিয়েল ৱেবছাইট তাত ভিজিট কৰি চাম। গতিকে বলক আমি এতিয়া অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইটত যাওঁ। আপোনালোকে হয়তো নিশ্চয় জানে অসম চৰকাৰৰ কেইবাটাও ৱেবছাইট আছে। তাৰে আমি মেইন 3টা ৱেবছাইটত ভিজিট কৰিম। তাৰ পৰা জানিবলৈ চেষ্টা কৰিম 2019 চনত অসম টেট অনুষ্ঠিত হ'বনে নাই। গতিকে আমি প্ৰথমটো ৱেবছাইট হৈছে SSA আসাম। এইটো আপোনালোকে গুগলত টাইপ কৰি দিলে প্ৰথম এটা লিংক আহিব, তাতে ক্লিক কৰি দিব। তাৰ পিছত চাব অসম চৰকাৰৰ যিটো সৰ্বশিক্ষা অভিযানৰ ৱেবছাইটটো খোল খাব। এতিয়া আমি ইয়াতে 3টা যিটো লাইন আছে ইয়াতে আমি ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত ইয়াতে চাব টিচাৰ এলিজিবিলিটি টেষ্ট, ইয়াতে আমি ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত ইয়াতে চাব আপোনালোকে টিচাৰ এলিজিবিলিটি টেট অৰ্থাৎ টেট। ইয়াতে চাব সম্পূৰ্ণ তথ্য দিয়া হৈছে, কিন্তু ইয়াত কোনো ধৰণৰ 2019 চনৰ টেটৰ বিষয়ে উল্লেখ হোৱা নাই। ইয়াৰ পিছত আমি চাম অন্য এটা ৱেবছাইট যিটো হৈছে assam.gov.in। এইটো ৱেবছাইটত আমি এতিয়া ভিজিট কৰিম। ইয়াতে নতুনকৈ কি নটিছ এনাউন্সমেন্ট হৈছে ইয়াতে আমি চাম। ইয়াতে চাব এনাউন্সমেন্টত নতুন 3টা নটিছ বা 4-5টা নটিছ এনাউন্স হৈছে, কিন্তু ইয়াত চাব কোনো ধৰণৰ টেটৰ নটিছ এনাউন্সমেন্ট হোৱা নাই। গতিকে ইয়াতো আমি কোনো ধৰণৰ 2019 চনৰ টেটৰ বিষয়ে আমি পোৱা নাই। এতিয়া আমি অসম চৰকাৰৰ যিটো আন এটা মেইন ৱেবছাইট হৈছে RMSA assam.in। সেইটো ৱেবছাইটত আমি আহিম। ইয়াৰ পিছত চাব যিটো আমি ইয়াতে 3টা আছে তাতে ক্লিক কৰি দিম। এতিয়া আমি তাতে ক্লিক কৰি দিলো। এতিয়া চাব টেটৰ চিধাচিধি যিটো বাকচ আছে তাতে আমি ক্লিক কৰি দিম। তাতে ক্লিক কৰাৰ লগে লগে আমি পালো 2টা অপশ্যন, হায়াৰ সেকেন্ডাৰী টেট আৰু সেকেন্ডাৰী টেট। ইয়াতে কোনো ধৰণৰ UP আৰু LP টেটৰ নাম নাই, মানে লিষ্টে নাই। গতিকে অসম চৰকাৰৰ যি মেইন 3টা ৱেবছাইট তাত আমি কোনো ধৰণৰ টেটৰ বিষয় পোৱা নাই যিটো 2019 চনত হ'ব বুলি। এইটো আনঅফিচিয়েলি এনাউন্সমেন্ট হ'ব লাগে, কিন্তু অফিচিয়েলি এনাউন্সমেন্ট হোৱা নাই এতিয়ালৈকে। আনঅফিচিয়েলি এনাউন্সমেন্ট যদি হৈছে এইটো আমি নাজানো, কিন্তু অফিচিয়েলি কোনো ধৰণৰ এইটো টেট হ'ব বুলি এনাউন্সমেন্ট হোৱা নাই। গতিকে আপোনালোকে ভিডিঅ'টি পাই কিছু ভাল পাইছে, জয় আই অসম। আৰু যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে প্লিজ লাইক কৰি দিও বুলি আশা কৰিলো। ধন্যবাদ।